ধুলিজান যুৱ মিলন সংঘ আৰু ধুলিজান মিলনজ্যোতি মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ তুংগত তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তালাপ ধুলিজানত ধুলিজান যুৱ মিলন সংঘ আৰু ধুলিজান মিলনজ্যোতি মহিলা সমিতিৰ উদ্যোগত দ্বিবাৰ্ষিক অধিৱেশন আৰু শিল্পী দিৱস ধুলিজান ভূপেন হাজৰিকা ৰাজহুৱা খেলপথাৰৰ মুকলি মঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। অহা 15, 16 আৰু 17 জানুৱাৰী 2021 তাৰিখে বিভিন্ন কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে যুৱ মিলন সংঘ আৰু মহিলা সমিতিয়ে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিৰে মুকলি সভা আৰু লগতে আমন্ত্ৰিত বিশিষ্ট শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। লগতে ধুলিজান যুৱ মিলন সংঘৰ সভাপতিয়ে জাতি বৰ্ণ ভাষা সবিশেষে সকলোকে দ্বিবাৰ্ষিক অধিৱেশন আৰু শিল্পী দিৱস উদযাপনত উপস্থিত হৈ সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনায়। প্ৰথমে সকলোলৈকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলো অসমবাসীৰ লগতে ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ লগ জনালোঁ। আমাৰ ধুলিজান যুৱ মিলন সংঘ আৰু ধুলিজান মিলনজ্যোতি মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন লগত সংগতি ৰাখি শিল্পী দিৱস উদযাপন অহা 15, 16 আৰু 17 জানুৱাৰী 2021 তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধুলিজানস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত তথা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিব হৈছে। উক্ত তিনিটা দিনৰ কাৰ্যসূচীলৈ আমি সকলো সদাশয় ৰাজ্যিক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সদাশয় ৰাইজকে আমি শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি 16 তাৰিখে অৰ্থাৎ প্ৰথম দিনৰ কাৰ্যসূচীত যথেষ্টকেইটা কাৰ্যসূচী আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ বিকাশৰ অৰ্থে আমি যথেষ্টকেইটা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। সেই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু 17 তাৰিখে অৰ্থাৎ দেওবাৰে 17 জানুৱাৰী দিনৰ 2 বজাৰ পৰা দিনৰ 12 বজাৰ পৰা যিখন মুকলি সভা হ'ব, সেই মুকলি সভালৈ বিশিষ্ট অতিথি আমন্ত্ৰিত অতিথি উপস্থিত থাকিব। আৰু গধূলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ অন্যতম এজন জনপ্ৰিয় কণ্ঠশিল্পী মাধৱৰঞ্জন আমি মাধৱৰঞ্জনৰ গীতৰ অনুষ্ঠিত কৰা হ'ব। সেয়েহে আমি সকলোকে